ধন্যবাদ। বিহু বুলি এষাৰ বিহু নাগালে ভাল লাগিব জানো? এছতে গৈয়ে গৈয়ে বহাগে পালে হয় ফলিলে ভেবেলিলতা এই গৈ গৈ থাকিলে উৰকে নপহৰি হয় আমাৰে বিহুৰে কথা আজি ষ্টেজত গীত পৰিৱেশন কৰিছোঁ, হয়তো ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। সঁচাকৈয়ে প্ৰথম যিটো গীত তেখেতে পৰিৱেশন কৰিছে অসমৰ এটা জনপ্ৰিয় গীত, জনপ্ৰিয় শিল্পী ডলি ঘোষে এই গীতটোত কণ্ঠ নিগৰাইছিল। মই এই সুযোগতে ৰিংকুমণি দাসক এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰ বিহু সন্মিলনৰ কৰ্মকৰ্তা ৰূপালী দেৱীয়ে। মই ৰূপালী দেৱীক মঞ্চত আহি আমাৰ শিল্পীগৰাকীক ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। ইয়াৰ লগে লগে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জনপ্ৰিয় শিল্পী